Hello everyone, নমস্কাৰ মোৰ অন্য এটা vlogলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বহু দিনৰ পিছত এটা vlog আৰম্ভ কৰিছো আপোনালোকৰ কাৰণে নাজানো কি হয়গে কিন্তু ষ্টাৰ্ট কৰিছো আৰু এতিয়া বাজিছে মৰ্নিং 10টা ব্ৰেকফাষ্ট মই কৰি মেলি আজৰি হলো আৰু মিষ্টাৰকো খুৱাই মেলি অফিচ পঠালো আৰু হেহে ভাবিছো আজি এটা vlog আৰম্ভ কৰো বহু দিনৰ পিছত বহু দিন গেপছ হৈ গল আসলতে মোৰ vlog দিয়াই হোৱা নাছিলে আৰু আজি আৰম্ভ কৰি দিছো vlog দেখাই ৰাখিম দিনটোতনো কি কৰিলো গুটেইখিনি আৰু এফালে আজি যাবলগীয়াও আছে নিমন্ত্ৰণ এটা আছে গুটেইখিনি আপোনালোকৰ আগত দেখাই ৰাখিম সেই কাৰণে ভিডিওটো চাই থাকি আপোনালোকে আশা কৰো আপোনালোকে সকলোৱে চাই ভাল পাব তেনেহলে বলক আজি আমি আমাৰ vlogটো আৰম্ভ কৰো আৰু vlogটো আৰম্ভ কৰাৰ মানে প্ৰথমতে মই দেখুৱা বুলি ভাবিছো মোৰ বাগিচাখন মোৰ এখন সৰু মানে বাগিচা আছে সেই বাগিচাখনকে প্ৰথমতে মই আপোনালোকৰ আগত শেয়াৰ কৰি লওঁ তেনেহলে বলক এতিয়া আমি আমাৰ বাগিচাখন মানে মোৰ বাগিচাখন দেখুৱামগে চাই থাকক আপোনালোকে ভিডিওটো আপোনালোকে সকলোৱে চিনি পাইছে পদিনা মোৰ একদম ফেভাৰিট বস্তু খাবলৈ আনা পদিনাৰ পৰাই অলপ চলপ কাটি পেলাই মই এইদৰে এটা মাটিৰ টাবত পুতি থৈছিলো আৰু ইয়াৰ পৰাই চাওকচোন ইমান ধুনীয়াকৈ পদিনাখিনি হৈ গৈছেগে আৰু এতিয়াতো ডাঙৰে হৈ গ'ল বাৰু খাবলৈ পাৰাই হৈ গৈছেগে ধুনীয়াকৈ এইখিনি হৈছে পানী দি থাকো সদায় বাৰু অলপ চলপকৈ এইখিনি চাওক বহুত ধুনীয়াকৈ এইখিনি জোপোহাকৈ হৈ গৈছেগে আৰু আনফালে মই লগাইছো ইফালে এইখিনি হত আসলতে মান ধনিয়া আছিলে এইখিনিও খাবলৈ আনাৰ পৰাই কাটি মানে শিপাৰ অংশটো ইয়াতে ৰুই দিছিলো পানী দি থাকো কিন্তু এইখিনি ইমানো বেছিকৈ ভাল হোৱা নাই লাহে লাহে হ'বগে চাগে নাজানো আৰু কি হয়গে হলেও পুতি থৈ দিছো পানী দি থাকো বাৰু সদায় আৰু আনফালে এয়া চাওক এয়া খাবলৈ আনা পিয়াজৰ ওপৰৰ অংশটো যে গজালি আহে সেই অংশটো মই এইখিনিতে অলপমান মাটি আছে তাতে মই পুতি দিছো আৰু ইয়াৰ পৰা চাওক ইমান ধুনীয়াকৈ এইবোৰ পিয়াজৰ নলা হৈ গৈছেগে বহুত ধুনীয়াকৈ হৈছে আসলতে জোপোহা হৈ গৈছে 6-7টা মান পিয়াজৰ এনেকৈ মই গজালি ওলোৱা অংশটো পুতি দিছিলোঁ তাৰ পৰাই হৈছে তলত পিয়াজো হৈছে পিয়াজখিনি বাৰু পিছত দেখুৱাম কেতিয়াবালে এতিয়া মই আপোনালোকক এই নলাখিনিকে দেখাইছোঁ ইমান ধুনীয়াকৈ হৈছে চাওকচোন ইয়াত তো ফ্ৰেন্ডস মই দেখুৱালো মোৰ সৰু বাগানখন কেনেকুৱা লাগিছে এবাৰ এটা কমেন্ট কৰি জনাবচোন আপোনালোকে আৰু এইবোৰ যে খাবলৈ আনা বস্তুবোৰে অলপ চলপ ৰুই দিছো আৰু তাৰ পৰাই হৈ গৈছেগে আৰু ফুলখিনি এইখিনি আসলে কিনা হয় কিছুমান সিজন ফ্লাৱাৰ হয় আৰু কিছুমান বাৰু ৰিয়েলে হয় হেনেকৈ সাইডত লগাই দিছো গুটেইখিনি ধুনীয়াকৈ হৈছে বাৰু সেই কাৰণে আপোনালোকৰ লগত ভাবিলো শেয়াৰ কৰি দিও গতিকে কেনেকুৱা লাগিছে এবাৰ মোৰ বাগিচাখন এটা কমেন্ট কৰি জনালে বহুত ভাল পাম আৰু এতিয়া মই এফালে যাব লাগিব মই যে কৈছিলো মোৰ আজি এফালে যোৱা এটা কাম আছে গতিকে আপোনালোককো দেখুৱাই নেকিম চাই থাকক ভিডিওটো আৰু এতিয়া মই আহি পাই গলোহি আমাৰ আহিবলগীয়া ঠাই আসলতে আজি খানা আছে
ইয়াতে গতিকে আহিলোঁ আৰু চাওক এইফালে ৰন্ধা বঢ়াৰ কামবিলাক চলিয়ে আছে। আনফালে এয়া আমাৰ খানা ৰেডি হৈ গ'ল, মাছৰ তৰকাৰী, এইফালে লোকেল চিকেন আৰু বগা ভাত, লগতে ভাজি বনাইছে, মিক্স ভাজি। মই আচলতে অহাৰ আগতে এইখিনি বনাই মেলি হৈ গৈছেগৈ প্ৰায়, আৰু কিবা কিবি অলপমান আছে সেইখিনি বনাই আছে বাৰু। আৰু এইফালে এয়া মটন বনাইছিলে, মটনখিনি ভগাই আছে। ভাত হৈ গৈছে যে খাবলৈ, সেইকাৰণে এয়া ভগাই দি আছে আৰু এফালৰ পৰা। আৰু এইফালে আমি চবেই মিলি পেলাই এইখিনি বনাইছিলোঁ চালাড। ইয়াতে কিবা কিবি বহুত আছে বাৰু, মিক্স চালাড হয় এইখিনি। তো এতিয়া আমি ভাত পানী খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ফাইনেলি ভাত পানী খাই হৈ গ'লগৈ, আৰু এইফালে এয়া চাওকচোন, এয়া কাটি থৈছে অসমৰ জাতীয় পৰিচয় তামোল। গতিকে এখন নেখালেনো বাৰু কেনেকৈ হয়, তামোল এখন খাই লওঁ এতিয়া। হে গাইজ, কালি আহি পাওঁতে মোৰ সন্ধিয়া হৈ গ'ল, আৰু তাৰপিছত মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, আৰু আজি হৈছে নেক্সট দিনাখন মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। সিমানেই, আজি ব্লগটো ইমানতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ। চাই কেনেকুৱা পালে এটা প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল লোকে মোৰ ভ্লগ নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আকৌ লগ হ'ম আন এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।